Hello everyone. এইটো হৈছে মেজিকেল ব্ৰিটুট ক্ৰীম। ব্ৰিটুট ক্ৰীম স্কিন গ্লোয়িঙত বহুত ভাল, স্কিন গ্লোয়িঙৰ কাৰণে। আৰু ব্ৰিটুটত আছে ভিটামিন চি মাত্ৰা বহুত বেছিকৈ আছে, যিটোৱে স্কিন হোৱাইটিঙৰ কাম কৰে। আৰু এইটোৱেই নহয়, স্কিনৰ বহুতো প্ৰব্লেমছ যেনে ৰিংকলছ, ফাইন লাইনছ, পিম্পল, পিগমেণ্টেশ্যন, হাইপাৰ পিগমেণ্টেশ্যন, আৰু যদি আপোনাৰ বয়সৰ ৰেখা পৰিছে তেনেহ'লে সেইখিনিও দূৰ কৰাত আৰু স্কিনখন স্মুথ আৰু গ্লোয়িং কৰাত বহুতো সহায় কৰে। আজি এই ভিডিঅ'টোত মই ঘৰতে স্কিন হোৱাইটিঙৰ কাৰণে ব্ৰিটুট ক্ৰীম কেনেদৰে ঘৰতে প্ৰস্তুত কৰিব পাৰি তাকে দেখুৱাব ওলাইছোঁ। মই এটা বিট ভালদৰে ধুই পেলাই ওপৰৰ বাকলিখিনি গুচাই পেলাই পিহনাত অলপ পিচি লৈছোঁ। ইয়াৰে মই এতিয়া ৰসখিনি উলিয়াম। এতিয়া এখন চেকনিত দিছোঁ, হেঁচি হেঁচি দিছোঁ যাতে ৰসখিনি ওলাই যায়। আৰু এই ক্ৰীমটো দিনতো ব্যৱহাৰ কৰিব পাৰিব, ৰাতিও ব্যৱহাৰ কৰিব। মই আজি ঠাণ্ডা দিনৰ কাৰণে বনাম ক্ৰীমটো। এইখিনি ৰস এনেদৰে উলিয়াবলৈ চাইছোঁ। ইমানখিনি ওলাইছে মোৰ ৰস। এতিয়া এটা সৰু বাতি এটা লৈছোঁ আৰু ইয়াতে মই সেই সৰু চামুচখনে বিটৰ ৰস ল'ম 2 চামুচ। কিছুমানে গৰম কৰি দিয়ে, মই গৰম কৰি লোৱা নাই। মই মানে বেছি দিন নাৰাখোঁ। যদি আপোনালোকে গৰম কৰি পেলাই লয় তেতিয়াহ'লে আপোনালোকে 15-20 দিনমান ৰাখিব পাৰিব, কিন্তু মই গৰম কৰি লোৱা নাই যিহেতুকে মই বহুত দিন নাৰাখোঁ। এতিয়া ঠাণ্ডা দিন, সেইকাৰণে 1 চামুচ গ্লিচাৰিন লৈছোঁ। আৰু যদি গৰম দিনত কাৰণে বনাব বিচাৰে তেনেহ'লে আপোনালোকে গ্লিচাৰিন ইউজ নকৰিলেও হ'ব। ড্ৰাই স্কিন যিহেতুকে ঠাণ্ডা দিনত বেছি হয়, সেইকাৰণে মই অলপমান গ্লিচাৰিন লৈ ল'লোঁ। এতিয়া এল'ভেৰা জেল লৈছোঁ। এল'ভেৰা জেল মই 2 চামুচমান লৈ ল'ম যাতে ক্ৰীমি টাইপ হয়। আৰু এতিয়া মই নাৰিকল তেল লৈছোঁ। যদি নাৰিকল তেল দিব নিবিচাৰে, শ্বুট নকৰে, তেতিয়াহ'লে আপোনালোকে বাদাম তেলটো ব্যৱহাৰ কৰিব পাৰে। মই নাৰিকল তেলো 2 চামুচৰ জোখত লৈ লৈছোঁ। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰিম যাতে ক্ৰীম ফৰ্মত আহি যায় আৰু ক্ৰীমি দৰে টেক্সচাৰটো হৈ যায়। মই সিমানলৈকে ভালদৰে মিক্স কৰি থাকিম। এইখিনি দেখিছেনে টেক্সচাৰটো কেনেকুৱা হৈ গ'ল। যদি অলপমান ডাঠ কৰোঁ বুলি ভাবে তেনেহ'লে আৰু অলপ এল'ভেৰা জেল দি ল'ব, আৰু যদি পাতলা কৰোঁ বুলি ভাবে তেনেহ'লে এল'ভেৰা জেল কমকৈ দিলেও হ'ব। এতিয়া মই এটা বটল লৈছোঁ, ইয়াতে মই এইখিনি ভৰাই দিম। এই ক্ৰীমটো ঠাণ্ডা দিনত বহুতেই ভাল, যিহেতুকে ব্ৰিটত আছে ভিটামিন চি মাত্ৰা বহুত বেছিকৈ আছে, সেইকাৰণে স্কিনখন হোৱাইটনিঙত বহুতেই কাম কৰে। আৰু লগতে আপোনাৰ যিখিনি বয়সৰ ৰেখা পৰিছে সেইখিনি দূৰ হোৱাটো সহায় কৰে। এইটো এনেদৰে আপোনালোকে এবাৰ বনাই চাব আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব। দিন আৰু ৰাতি দুয়োটা সময়তে লগাব পাৰে। ৰাতি শোৱাৰ আগতে লগাব পাৰে আৰু দিনতো লগাব পাৰে। এনেদৰে আপোনালোকে এবাৰ বনাই চাব, আৰু কোনোবাই এনেদৰে ইউজ কৰে নেকি মোক জনাবচোন। মই গোটেই মুখখনতে লগাই লৈছোঁ। মুখখন ফেচ ৱাছ কৰাৰ পাছতে এনেদৰে মুখত লগাই লৈছোঁ আৰু ডিঙিটো লগাই লৈছোঁ। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।